এতিয়া আমি খাবৰ কাৰণে ৰেডি। ৰাহুল কেনেকুৱা লাগছে আজি? ভাল লাগছি। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু ফাইনেলি আপোনালোকক এসপ্তাহৰ মূৰত ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু মানে আজি একদম ব্লগ নহয় এইটো, আৰু আজি হ'বলৈ গৈ আছে এটা ফুড চেলেঞ্জ। আৰু ফুড চেলেঞ্জটো মেগীৰ সৈতে হ'ব। আৰু মানে আজি ঘৰত কোনো নাই, সেইবাবে একদম পূৰা মেগী বনাই কিনে এটা ফুড চেলেঞ্জ বনাই দিম বুলি ভাবিলোঁ। আৰু মোৰ লগৰকেইটাই মানে মাতো ফোন কৰি কিনে, গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। আৰু যিসকল নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ফাইনেলি মেগী লৈ কিনে আহি পাই গ'লোঁ। গতিকে এই 3 পেকেটৰ কম হ'ব, সেইবাবে আৰু মেগী আনিবৰ কাৰণে খেলাইছোঁ ৰাহুলক। গতিকে আহিলোঁ সি, আহি কিনে আমি 3 পেকেটৰ জেগাত 4 পেকেট আহি গ'ল। মানে ৰাহুলে মেগী লৈ আহিলে আৰু 1 পেকেট। গতিকে 4 পেকেট বনোৱা হ'ব। এটাৰ দাম 10 টকাকৈ, আৰু 4টা মেগী আছে, 4টাত 40 টকা। গতিকে এতিয়া বনাই দিওঁ এই 4টা মেগী। আৰু ফাইনেলি আমি লোকেশ্যন আহি পাই গ'লোঁ, মানে ফুড চেলেঞ্জটো য'ত কৰিম তালৈ আহি পাই গ'লোঁ। আৰু এইফালে আমি পূৰা ৰেডি কৰি থৈ দিছোঁ মেগী খাবৰ কাৰণে। আৰু ইয়াত আছে ৰাহুল। আমি দুটাই মানে এতিয়া ফুড চেলেঞ্জটো কৰিম। গতিকে ভিডিঅ'টো চাই থাকিব। আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো কি ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। গতিকে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয়। গতিকে আমি ফুড চেলেঞ্জটো কৰোঁ এতিয়া। আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ফুড চেলেঞ্জ লাগে প্লিজ কমেণ্ট কৰি মোক জনাই দিব। আৰু কৰিম ভাবি আছোঁ, মানে এটা চিপছৰ কৰিম বুলি। যদি লাগে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাই দিব। আৰু এইফালে ৰেডি কৰি থৈছোঁ আমি। এয়া ইফালে আছে পানী, আৰু এয়া আছে মেগী। আমি খাবৰ কাৰণে ৰেডি। ৰাহুল কেনেকুৱা লাগছে আজি? ভাল লাগছি। ফাইনেলি 20% খোৱা হৈ গ'ল। আৰু ইয়াৰ পৰা একদম 60% কমপ্লিট হৈ গৈছে খোৱা। মানে মই হাৰিম যেন লাগিছে। আৰু এই পুৰা একদম সপাহকৈ খাই দিছে মানে ৰাহুলে। মানে আৰু অলপ বহুত লাগছি আৰু ফাইনেলি দোস্ত মোৰ হ'ব এতিয়া। আৰু ইয়াত 10% আছে মাত্ৰ, আৰু মোৰ কমচে কম 30% মান আছে আৰু খাবৰ কাৰণে। ফাইনেলি হৈ গ'ল। ৰাহুলৰ হৈ গ'ল মানেহে, মই হাৰি গ'লোঁ। আৰু মোৰ এইখিনিতে আছে মানে ইয়াত, আৰু মোৰ এইখিনিতে আছে মানে ইয়াৰ সম্পূৰ্ণৰূপে দেখাই দিছে মানে মুখখন খুলি কিনে। আৰু মোৰ এইখিনিতে আছে মানে ৰৈ গ'ল, মানে মই হাৰি গ'লোঁ। গতিকে ৰাহুল জিকি গ'ল। গতিকে এটা নমস্কাৰ দি ৰাহুল জিকা সৈতে। নমস্কাৰ। দে ৰাহুলে জিকি গ'ল। আৰু চেলেঞ্জটোত মানে ইয়াক ল'লে ভাল হ'ব নে বেলেগক ল'লে ভাল হ'ব, আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাই দিব যদি লাগে চেলেঞ্জ আপোনালোকক। গতিকে এইখিনি মই শেষ কৰি দিওঁ মানে খাই কিনে। আৰু ফাইনেলি মেগী খোৱা চেলেঞ্জত মানে ৰাহুল জিকি গ'ল। এইফালে আছে ৰাহুল। আৰু ৰাহুলে বোলে মোক এতিয়া পানিছমেণ্ট এটা দিব, মানে কি বা পানিছমেণ্ট দিয়ে এতিয়া মোৰ ভয় লাগি আছে। মানে যিহেতু মই হাৰি গ'লো, আপোনালোকে চাই থাকিব কি পানিছমেণ্ট দিওঁ। মানে মোৰ ভয় লাগি আছে মানে কি পানিছমেণ্ট দিয়ে, মানে যিহেতু মই হাৰি গ'লোঁ।
গতিকে আৰু এইখিনিতে ভিডিঅ'টো আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব যিসকল নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ ৰৈছোঁ টিল দেন টাটা বাই বাই